হাই গাইস মই পংখিয়ে স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বৰি পংখিলে আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰো ভালে আজি মই আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আহিছো জেং পিঠাৰ ৰেচিপি জেং পিঠা বনাবলৈ একেবাৰে সহজ একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰি আপোনালোকে জেং পিঠা বনাব পাৰে আৰু খাবলৈ বিৰাটেই টেষ্টি হয় আহকচোন ভিডিওটো আৰম্ভ কৰো যদি মোৰ ভিডিওসমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আহকচোন আৰম্ভ কৰো জেং পিঠা বনাবলৈ মেইন সামগ্ৰীবিধে হৈছে পিঠাগুৰি ইয়াতে মই একেবাৰে মিহি পিঠাগুৰি ব্যৱহাৰ কৰিছো পিঠাগুৰিটো যিমান মিহি হ'ব সিমান ভাল হ'ব ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ বেকিং দি দিছো বেকিং দিলে পিঠাকেইটা ধুনীয়াকৈ ফুলে এতিয়া মই বাটাৰটো তৈয়াৰ কৰিবলৈ অলপ অলপকৈ পানী দিছো একেবাৰতে পানী দি নিদিব অলপ অলপকৈ পানী দিব বাটাৰ তৈয়াৰ কৰি লম বাটাৰটো বেছি পনিয়াও হ'ব নালাগিব আৰু ডাঠু হ'ব নালাগিব এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছো 1 চামুচ মিঠাতেল জেং পিঠাকেইটা ক্ৰিস্পি হয় আপোনালোকেও জেং পিঠা বনালে মিঠাতেল 1 চামুচ দি চাবচোন এতিয়া মই এটা ডাঠ পলিথিন লৈছো আৰু ইয়াতে বাটাৰখিনি দি দিছো এয়া চাওক মই দি দিছো এতিয়া এখন পেন দিছো আৰু গেছৰ ফ্লেমটো লো কৰি ৰাখিব ইয়াতে মই অকনমান তেল ঘহি লৈছো তেতিয়া পিঠাটো ধুনীয়াকৈ উঠি আহে এয়া চাওক মই তেল দি লৈছো তাৱাখন ভালকৈ গৰম হোৱাৰ পাছত মই ইয়াতে জেং পিঠাৰ বাটাৰখিনি দি দিম এতিয়া মই ইয়াতে জেং পিঠাৰ বাটাৰখিনি দি দিছো এয়া চাওক মই ঘুৰণীয়া কৰি দি দিছো যিকোনো আকাৰে কৰি আপোনালোকে এই জেং পিঠা তৈয়াৰ কৰিব পাৰে আৰু গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিব নহলে পটককে পুৰা যাব হাতৰ সহায়ত মই লাহেকৈ জেং পিঠাটো ভাজ দিলম আপোনালোকে জেনেদৰে ভাজ দিব বিচাৰে তেনেদৰে জেং পিঠাৰ ভাজ দি ল'ব পাৰে এয়া চাওক মই এতিয়া জেং পিঠাটো ভাজ দিলম এয়া আমাৰ এখন জেং পিঠা ৰেডি হৈ গৈছে এতিয়া মই এনেকৈ গুটেই কেইখন জেং পিঠা বনাই ললো এতিয়া মই জেং পিঠাখিনি ৰ'দত 1 ঘণ্টাৰ বাবে শুকাবলৈ দিম এয়া আমাৰ ৰ'দত শুকোৱা জেং পিঠা এতিয়া আমি জেং পিঠা বনাম এয়া চাওক মই কেৰাহী এটা পাতি দিছো ইয়াতে মই মিঠাতেলৰ ব্যৱহাৰ কৰিছো আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন তেলতো জেং পিঠা ভাজি খাব পাৰে এয়া চাওক মই এটা জেং পিঠা দি দিছো কিমান ধুনীয়াকৈ ফুলিছে মই যি পদ্ধতিত শিকাইছো তেনেদৰে যদি আপোনালোকে জেং পিঠা বনাই নিশ্চয় আপোনালোকৰ জেং পিঠা কেইটাও এনেকৈ ফুলিব আৰু ক্ৰিস্পি হ'ব মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিবলৈ একেবাৰে